বন্ধুত সিদিনা মই কৈছিলোঁ যে ইণ্ডিয়ান আৰ্মিৰ কথা চাওক ইণ্ডিয়ান আৰ্মিটোত মই সিদিনা কৈছিলোঁ যে 10 কিলোমিটাৰ 5 কিলোমিটাৰ দৌৰিব লাগিব মানে এনেকুৱা নহয় যে পুৱা দৌৰিছে মানে আবেলি দৌৰা নাই সেইটো নহ'ব চাওক পুৱাও দৌৰক আবেলিও দৌৰক কিন্তু এইটো নহয় যে 5 কিলোমিটাৰ দৌৰিছোঁ পুৱা দৌৰিছোঁ হৈ যাব সেইটো নহয় মুঠতে আপোনালোকে 5-10ৰ ভিতৰত মই কৈছোঁ আপোনালোকে পাৰে ধৰি লওক 15 কিলোমিটাৰ পুৱাও দৌৰিব ভাটিবেলাও দৌৰিব বা মানে আবেলিও দৌৰিব চাওক তেতিয়া আপোনালোকে মানে যে তাত যে সোমাব পাৰিব সেইটো চিয়'ৰ কিন্তু এইটো নহয় যে আপোনালোকে ইয়াত এনেকৈ দৌৰি আছে পিছত তাতে হ'বনে নহয় মনটোতো অলপ ডাউট হয় যে হ'বনে নহয় চাওক মনত ডাউট হ'ব নালাগে কিহৰ কাৰণে জানে না চাওক আপোনালোকে 15 কিলোমিটাৰ পুৱাও দৌৰিছে আবেলিও দৌৰিছে তাৰে পিছত আপোনালোকে মনৰ ডাউট হ'ব লগা একো টেনশ্যন বোলা বস্তুটোৱে নাই কাৰণ আপোনালোকে 30 কিলোমিটাৰ ডেইলি দৌৰাৰ পিছত তাতে যে নোসোমাব সেইটো মানে নাহেয়ে মনতে নাহে তো আপোনালোকে মানে ষ্ট্ৰং কৰি লওক চব দুৰ্বল কৰি নিদিব হয়নে নহ'ব ইমান চলিৰ মাজত 500জন চলিৰ মাজত দৌৰিব পাৰিম 200জন চলিৰ মাজত দৌৰিব পাৰিম নে মই চব এনেকুৱা মাইণ্ডত নাহিব 2 টাইম দৌৰক বিন্দাছ যাওক কিন্তু এইটোৰ কাৰণে না যোনে কোনোবা যাব পাৰে যে ইণ্ডিয়ান আৰ্মি কেনেকুৱা বস্তু কেনেকুৱা কি মই চাব যাব পাৰিম সেইটো বেলেগ কথা কিন্তু এইটো নহয় যে মই যাই তাতে মদ পানী খাই ভিতৰত দৌৰিম সেইটো হ'লে একো নহ'ব মই কৈছোঁ না মই যিখিনি এক্সপিৰিয়েঞ্চ সেইখিনিয়ে কথা কৈছোঁ মই গোটেইখিনি মই বিষয়টো কৈছোঁ চাওক আপোনালোকে এনেকুৱা নহয় যে যাব বিন্দাছ মদ খাব এটা ৰুম ভাড়া কৰি পেলাই বহুত ল'ৰাই এনেকুৱাই কৰে চব এইটো নহয় যে কিছুমানে যিকোনো কাম কৰে আৰু দৌৰাৰ সেইকাৰণে কিছুমানে টেবলেট খায় মই কৈছোঁ না টেবলেট খাবৰ একো দৰকাৰে নাই আপোনালোকক কৈছোঁ মই গেৰাণ্টি দি কৈছোঁ 15 কিলোমিটাৰ 10 কিলোমিটাৰ 5 কিলোমিটাৰ যিমান পাৰে পুৱা গধূলি দৌৰক পাৰিলে দুপৰীয়াও যাওক মুঠতে হ'ব লাগিব 2 মাহ চাওক চাওক এতিয়া মোটামুটি এইটো জুলাইৰ মাহ জুলাই আৰু বেছি দিন নাই মাজতে 5 মাহ আছে 5 মাহ এই কৰকচোন পুৱা গধূলি পাৰিলে দুপৰীয়াও দৌৰক আৰু এতিয়া ধৰি লওক এতিয়া দৌৰক আপোনালোকে 5 কিলোমিটাৰ 10 কিলোমিটাৰ যেতিয়া 2 মাহমান থাকিব তেতিয়ালৈকে আপুনি 15 কিলোমিটাৰ 10 কিলোমিটাৰ এনেকৈ দৌৰা কৰক পুৱা গধূলি চব 15 কিলোমিটাৰকৈ হ'লেও 30 কিলোমিটাৰ দৌৰাৰ পিছত ডেইলি আৰু দেহাটোত মানে আপোনালোকৰ দেহাই নকয় যে তাত যে হাৰি আহিম সোমোৱাটো গেৰাণ্টি মানে তাৰে পিছৰখিনি বাকী ৰিটাৰ্ণ কি হয় আপোনালোকৰ সেইটো পিছত কিন্তু আপোনালোকে নাভাবিব যে নহ'ব যাম বিন্দাছ এনেকুৱা কৰিলে একো নহ'ব মই কৈছোঁ আপোনালোকক একো নহ'ব বহুতে কয় পাৰি পিনে সোমাব ইমান চাপৰ ল'ৰাটো 160 চেণ্টিমিটাৰ ল'ৰাটো সোমাব পাৰিবনে সেইটোত একো নাই যদি আপোনাৰ 160 চেণ্টিমিটাৰ আছে তেতিয়াহ'লে আপুনি সোমাব পাৰিব কিন্তু এইখিনি বস্তু ফ'ল' কৰিব লাগিব তেতিয়াহে হ'ব বহুতে বহু কথা কয় তই নোৱাৰিবি তোৰ ভৰি লাম্বা তোৰ কিবা লাম্বা ভৰি লাম্বাটো বাদ দিয়ক ভৰি লাম্বাই থাকক যদি আপোনালোকে এই 2টা কৰে সোমোৱাটো গেৰাণ্টি আছে আপোনাৰ তাত গৈ খোৱাৰ কথা চিন্তা কৰে চাওক আপোনালোকে এইটোৰ বিষয়ে মই আপোনালোকক কৈ দিছোঁ মুঠতে আপোনালোকৰ হ'ব লাগে সকলোৰে এইটো নহয় ভালকৈ ৰিটাৰ্ণ দিয়ক ভালকৈ সেইখিনি আপোনাৰ লগত সেই কৰে আপোনাৰ ওপৰত নিৰ্ভৰ কাৰণ কিয় মই ক'ব পাৰিম যে মই সোমোৱা নাই কিন্তু মই ক'ব পাৰিম তাৰে বিষয়টো কাৰণ বিষয়ৰ ওপৰত বহুতে সেই হৈ থাকে মানে মেণ্টেলি অলপ প্ৰব্লেম হৈ থাকে যে এনেকুৱা কৰিব পাৰিমনে এনেকুৱাৰ ভিতৰত কি হ'ব বা কি হ'ব কেনেকুৱা কৰিব বা কেনেকৈ দৌৰিব দিব চ' সেইটোৰ বিষয়ে আপোনালোকে চিন্তা কৰিবলগীয়া একো প্ৰয়োজনে নাই আপোনালোকে এইটো চিন্তা কৰক কালি আপোনালোকৰ ইণ্টাৰভিউ আছে বা কালিয়ে থাকে কিছুমানে নেক্সট দিনাই গুচি যায় কালি ইণ্টাৰভিউ আছে আজি আপোনালোকে ওলাই গুচি যাব আপোনালোকে ঘৰত ভাবি নাযাব যে মই ৰাতি ভাত ক'ত খাম বা খানা ক'ত খাম সেইটোৰ কাৰণে চিন্তা কৰিব নালাগে আপোনালোকে কাৰণ তাতে যাওক যাই পেলাই কাৰণ আজিৰ দিনটোৰ কথা কালি পুৱা দৌৰি গুচি আহিব ভাল হ'লেতো ভালেই হ'ল কিন্তু ভাল হোৱাৰ পিছত অলপ ডিষ্টাৰ্ব আছে যে
খোৱাৰ কাৰণে অলপ অসুবিধা চ' আপোনালোকে যদি কিবা অলপ পাৰে টিফিনৰ ভিতৰত ভৰাই লওক যে মোৰ দৌৰাটো কমপ্লিট হ'বই ভিতৰত তো ভিতৰত অলপ কষ্ট হয় লগতে আৰু এবাৰ কওঁ যে ভিতৰৰ আপোনালোকে চিন্তা কৰিব লগা একো নাই যে হ'ব নহ'ব বিন্দাছ ওলাই আহক কিন্তু কি এই খোৱাৰ কাৰণে মই কৈছোঁ যে খোৱা বস্তুখিনি কি মানে কি হয় পাছ কৰাৰ পিছত দৌৰাটো হোৱাৰ পাছত অলপ প্ৰব্লেম দিয়ে মানে ধৰি লওক খোৱাৰ কাৰণে অলপ অসুবিধা তো খোৱা বস্তুখিনি ধুনীয়াকৈ লৈ যাওক লাগে বেগৰ ভিতৰে লৈ যাওক দৌৰাৰ সময়ত লাগে অলপ কিবা অলপ খাই বাকীখিনি থৈ দিয়ক লাগে কাৰণ বেগৰ ভিতৰত থৈ দিলে পিছৰ আপোনালোকৰ কামত আহিব কাৰণ দৌৰাটো হোৱাৰ পিছত ভিতৰত যে লৈ যাব যে তাত খোৱাৰ কাৰণে বহুত অসুবিধা মোৰ লগৰ ল'ৰাই সুৰকিছে 2বাৰ 3বাৰ এনেকৈ কিন্তু খোৱাত এনেকুৱা হৈ যায় যে তাত আৰু নোসোমাওৱে নেকি এনেকুৱা হৈ যায় তো ভোকৰ কাৰণে এনেকুৱা হৈ যায় তো ভিতৰত কিবা এটা সোমাই লৈ লওক আপোনালোকে আৰু মই আগৰ ভিডিঅ'ত কৈছোঁ যে অল ডকুমেণ্টছখিনি লওক যিখিনি মানে এন আৰ চি পৰ্যন্ত লওক যিখন এন আৰ চিৰ কাগজ নাম্বাৰ আছে সেইখিনি বস্তু লওক মানে এনেকুৱা হয় বহুত মানুহ ল'ৰা হ'লে মানে সিহঁতে ডকুমেণ্টছ আৰু বেছিকৈ বিচাৰে এডমিটতকৈও বেছিকৈ বিচাৰে তো গোটেইখিনি লৈ যাওক হোৱাটো চিয়'ৰ কিন্তু মনটো ডাউট নিদিব যে হ'ব নহ'ব 2 টাইম দৌৰাৰ পিছত হোৱাটো ফাইনেলেই মানে আপোনালোকক মই গেৰাণ্টি হিচাপে দি দিছোঁ যে 2 টাইম দৌৰাৰ পিছত আৰু তাত নহ'বলগীয়া কথাই নাই মাত্ৰ 1600 মিটাৰ চাৰি পাক বা 5 পাক দিব সৰু হ'লে 4 পাক ডাঙৰ হ'লে 5 পাক সেইখিনিয়ে মাত্ৰ কোনোবাটো টিমত ৰাখে 80 জন কোনোবাটোত 20 জন কোনোবাটোত 10 জনো ৰাখিব চব ট্ৰেটমেণ্ট আছে এইবিলাকত অলপমান কম ৰাখে কিন্তু ৰখাটো বিৰাটে ৰাখে জেদিৰ কাৰণে বিৰাটে ভাল চব বহুত চলি ৰাখে তো আপোনালোকে সেইকাৰণে টেনশ্যন ল'বলগীয়া একো কথাই নাই 2 টাইম দৌৰক পাৰে 3 টাইম দৌৰক মই কৈছোঁ 15 কিলোমিটাৰ দৌৰিব আপোনালোকে যদি পাৰে ডেইলি পুৱা গধূলি 20 কিলোমিটাৰ পুৱা দৌৰক ভাটিবেলা দৌৰক আবেলি দৌৰক 20 কিলোমিটাৰ তো এনেকৈ দৌৰক হোৱাটো চিয়'ৰ আপোনালোকৰ মাইণ্ডটো এইটো নাখালিব যে পাৰিম নে ইমান মানুহৰ দৌৰিব সেইটো বস্তু আহিব নালাগেয়ে আপোনালোকে পূৰা ষ্ট্ৰং কৰি থাকক আপোনালোকে এইটো কৰিব যে 4 দিন আছে ইণ্টাৰভিউলৈকে তেতিয়া সেই 4 দিন গেপ দিব সেই 4 দিন জিৰণি 2 দিন থাকিল জিৰণি নেক্সট দিনা আপোনালোকে ওলাই গুচি গ'লে 3 দিন হ'ল নেক্সট দিনা দৌৰিব আপোনালোকে 4 দিনা দৌৰি দিব বাকীখিনি ৰেষ্ট দি এইখিনি কাম কৰক হোৱাটো ফাইনেলেই কিন্তু আপোনালোকে ভাল খোৱা খাদ্যখিনি অলপ ভালকৈ খাব চাওক প্ৰ'টিন ভিটামিন এনেকুৱা চব হলদিছ এনেকুৱা বিভিন্ন ধৰণৰ আছে না যেতিয়া ঘৰত ট্ৰেইনিং কৰে বা ঘৰত দৌৰা কৰে তেতিয়া এইখিনি খাব কাৰণ এইখিনি বিৰাটেই ইম্পৰ্টেণ্ট নহ'লে তাত কিন্তু দিগদাৰ হ'ব আৰু মই কৈছোঁ না খোৱা বস্তু যদি সোমাব বিচাৰিছে তে টিফিনৰ বেগৰ ভিতৰত লৈ ল'ব আপোনালোকে এইটো দৌৰা হোৱাৰ পিছত তাত বহি পেলাই খাম দৌৰা মানে আপোনালোকে দৌৰাৰ সোমোৱাৰ পিছত ডিষ্টাৰ্ব দিয়ে মানে সেই দিনটোত বহুতে প্ৰব্লেম ভাত নোহোৱাকৈ থাকিব লগা হয় তাৰে পিছত সেইখিনি বস্তু সেনেকৈ থৈ বাকী আপোনালোকে তাৰে আগত দৌৰাৰ আগত কিবা যদি খাব পাৰে আৰু যদি কোনোবাই লঘনে থাকি দৌৰিব পাৰে বিন্দাছ বেষ্ট অফ লাক জয় হিন্দ।